আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক বনমন্ত্ৰী ডাঙৰীয়া হওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া হওক, আমাৰ দেশৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানী হওক, তেখেতসকলে কাজিৰঙাবাসীৰ হিচাপে আজি এদিনীয়া দুদিনীয়া নহয়, আমাৰ যুগ যুগ ধৰি কৰি থকা এখন আন্দোলন, আমাৰ ভূমিপট্টাৰ আন্দোলন, আমাৰ মাটি বাৰীৰ আন্দোলন। আৰু বাৰম্বাৰ আমি তেখেতসকলক দেখুৱাবলৈ চেষ্টা কৰি আছো যে আমাৰ থলুৱা মানুহখিনি যি ইয়াত আছো, আমি কাজিৰঙাৰ কেতিয়াও একো ক্ষয় ক্ষতি কৰা নাই। ৰাইজে কাজিৰঙাৰ ক্ষয় ক্ষতি কৰিছো নেকি? আৰু যদি যিখন ৰিপৰ্টৰে তেখেতসকলে আমাক যে উচ্ছেদ কৰিবলৈ আনিছে, আমি স্পষ্টভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি সেই বিজ্ঞ পণ্ডিতকেইজনক লৈ আহক, আমাৰ গাঁওবাসীৰ ওচৰত বহিম। কিয় যদি এটা যুক্তি দিব পাৰে যে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বিৰুদ্ধে আমাৰ জনগোষ্ঠীয় মানুহখিনি, আমাৰ থলুৱা মানুহখিনি যদি কিবা এটা কাৰক হৈছে কাজিৰঙাৰ ধ্বংসৰ আঁৰত, তেতিয়া আমি ইয়াৰ পৰা নিজে তালি টোপোলা বান্ধি গুচি যাওঁ। কিন্তু যদি দেখুৱাব নোৱাৰে, তেতিয়া তেখেতসকলে কিন্তু স্পষ্টৰূপে যি বৰগছৰ দৰে যি তেখেতসকলৰ মন্ত্ৰী আমোলাৰ ইয়াত আছে, সেই কাঞ্চনজুৰিত যি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ চাহ বাগিচাৰো যি আছে, সেইসমূহ কিন্তু উচ্ছেদ কৰিব লাগিব। সেইটোত তেখেতসকলে মান্তি হ'ব নে নাই আমাৰ ৰাইজৰ আগত স্পষ্টভাৱে তেখেতসকলে ক'ব লাগিব। অন্যথা আমাৰ অপেন চেলেঞ্জ যে থলুৱা মানুহ এজনো ইয়াত কাৰো ঘৰত যদি তেখেতসকলে হাত দিয়ে, ইয়াত অতুল বৰা ডাঙৰীয়াই নহয়, স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বোকাঘাটৰ পথেদি তেখেতে পাৰ হ'ব, কেতিয়াও নোৱাৰিব। এয়া আমাৰ বোকাঘাটবাসীৰ স্পষ্ট কথা। আমি চেলেঞ্জ প্ৰতি স্তৰতে নিম। আমাৰ সকলো সংগ্ৰামী সত্তা একত্ৰিত হৈছে, আপোনালোকে দেখা পাইছে। অখিল গগৈ ডাঙৰীয়া আহি উপস্থিত হৈছে, ভুৱনেশ্বৰ নৰ ডাঙৰীয়া ইয়াত উপস্থিত হৈছে, আমি নৱপ্ৰজন্মৰ প্ৰতিজন বোকাঘাটবাসী ইয়াত উপস্থিত হৈছো। আৰু স্পষ্ট চেলেঞ্জ অতুল বৰা ডাঙৰীয়া, আপুনি এঘৰত ইয়াত হাত দি চাওক, বোকাঘাটৰ এঘৰো কাজিৰঙাবাসীৰ ঘৰত হাত দি চাওক। আপোনাৰ ইয়াত এণ্ট্ৰি যদি বোকাঘাটত আমাৰ বোকাঘাটবাসীয়ে শেষ কৰি নিদিয়ে, সেয়া কিন্তু আমাৰ বোকাঘাটবাসীৰ অস্তিত্বৰ ওপৰত সেইটো এটা কথা আহি পৰিছে। সেয়া আৰু আমাৰ স্পষ্ট কথা, ইয়াত আমি কোনো কাৰণতে বিচলিত নহওঁ আৰু পিছ পৰি নাযাওঁ। ৰাইজ পিছ পৰি যাব নেকি? আমি সেয়াই কৈছো। চাওক, ধেমালি কৰিছে আপোনালোকে, আমাৰ লগত লৰা ধেমালি কৰিছে। বৈজ্ঞানিকভাৱে দেখুৱাওক, মই বাৰে বাৰে কৈছো। আৰু কি 7 লাখ টকাৰ কথা কৈছে, কোন আইনৰ পৰা আপোনালোকে আনিলে? আমিও বন আইনখন পঢ়িছো। ইয়াত যিসকল নেতা আহিছে, তেখেতসকলে ভাৰতৰ বন অধিকাৰ আইনৰ কাৰণে যুঁজ দিছে, তেজ দিছে। তাৰপিছত কোনখন আইনৰ আওতাত কৰিছে? নে আপোনালোকে যি এতিয়া নতুন অধিনিয়মৰ যিখন আইন আহিছে, সেইখনৰ কথা কৈছে? আমি স্পষ্টভাৱে সেইকাৰণে কৈছো যে যদি আপোনালোকে আইনৰ আওতাত কৰিছে, আইনৰ দোহাই যদি দিছে, ভাৰতীয় সংবিধানৰ অনুসৰি আমাৰ লগত কথা পাতক, আমি আপোনালোকৰ লগত কথা পাতিম। অন্যথা ইয়াত কোনো ধৰণৰ কথা নহ'ব। আমাৰ দাবী স্পষ্ট যে ইয়াত এঘৰো ইয়াৰ পৰা উচ্ছেদিত নহয়। যি বৰগছৰ দৰে যি হোটেলে গোটেই প্ৰদূষিত কৰিছে আমাৰ কাজিৰঙাখন, যি ডাঙৰ ডাঙৰ 5 ষ্টাৰ হোটেলে যি প্ৰদূষিত কৰিছে, যদি উচ্ছেদ কৰিব লাগে সেইসকলক কৰক, আমাৰ দুখীয়া জনগণক নহয়।